ইনফৰমেশ্যন ষ্ট'ৰ এছামিছ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সাগৰৰ তলেৰে নিৰ্মাণ হৈ থকা এটা বিশেষ ৰেলৱে লাইনৰ বিষয়ে জনাম। গতিকে আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। ডুবাই পৃথিৱীৰ এখন চহকী দেশ, যিখন দেশ খাৰুৱা তেলৰ বাবে বিখ্যাত। আজি আমি ভাৰতৰ পৰা ডুবাইলৈ যাবলৈ হ'লে ফ্লাইটত যাওঁ। কিন্তু ডুবাই চৰকাৰে বিচাৰে যে আমি অকল ফ্লাইট বা হেলিকপ্টাৰেৰে নহয়, ট্ৰেইনেৰেও যাতে ডুবাইলৈ যাব পাৰোঁ। সেই উদ্দেশ্যে ডুবাই চৰকাৰে কোটি টকা খৰচ কৰি এনেকুৱা এটা ট্ৰেইন লাইন বনাই আছে, যিটো সাগৰৰ তলেৰে মুম্বাইৰ পৰা ডুবাইলৈ সংযোগী হ'ব। ফ্লাইটেৰে আমি অতি সহজে মাত্ৰ ৩-৪ ঘণ্টাৰ ভিতৰত ভাৰতৰ পৰা ডুবাই যাব পাৰোঁ। তেতিয়া আকৌ কিহৰ বাবে ডুবাই চৰকাৰে কোটি টকা খৰচ কৰি আণ্ডাৰ ৱাটাৰ ৰেল লাইন বনাই আছে? আপোনালোকৰ বাৰু জানিবলৈ মন নাযায়নে? আণ্ডাৰ ৱাটাৰ ৰেল লাইনৰ জৰিয়তে অকল মানুহেই নহয়, ইয়াৰ জৰিয়তে ইণ্ডিয়াৰ পৰা পানী ডুবাইলৈ যাব আৰু ডুবাইৰ পৰা তেল ইণ্ডিয়ালৈ আহিব। সেয়া আপোনালোকে পিকচাৰত চাই লওক। এইটো এটা ডাঙৰ টানেল। ইয়াৰ ভিতৰত এক্সট্ৰাকৈ আৰু দুটা টানেল থাকিব। ইয়াৰে এটাৰে পানী ইণ্ডিয়াৰ পৰা ডুবাইলৈ যাব আৰু অন্যটোৰে ডুবাইৰ পৰা ইণ্ডিয়ালৈ তেল আহিব। সেই উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰিছে ডুবাই চৰকাৰে। মানুহৰ লগতে তেল আৰু পানী আদান প্ৰদানৰ বাবে ডুবাই চৰকাৰৰ এয়া এক বৃহৎ পদক্ষেপ। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোকক এটা নতুন ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে যদি ইনফৰমেশ্যন ষ্ট'ৰ এছামিছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা ন'টিফিকেশ্যন বেলটো বজাই দিবলৈ নাপাহৰিব।